দোষ আজি গৈ আছোঁ মালাং চিলডুবি জলপ্ৰপাত চাবলৈ আৰু আমাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰ হয় আৰু মোৰ লগত যাব সুব্ৰত ৰাভা আৰু এতিয়া গৈ আছোঁ চিলডুবি। এইখন আছে বাজে হোটেল আৰু এইটো আছে যাব লাগিব চিলডুবি। এইখিনি নামি ললোঁ অলপ, মানে এইটো আপ আছে বহুত আৰু ইফালে স্কুল এখন আছে, স্কুলখন চাওক হাতীয়ে মানে ভাঙিছে চাওক, জাপনা দি থৈছে। এখন স্কুল আছে, গৈলনপাৰা প্ৰাথমিক বিদ্যালয় চাওক। আৰু গৈ আছোঁ, আমাৰো চুবত আছে আগত, মোৰ আগত এইটো চাওক। গংগৰাপাৰা পালোঁ আমি, গংগৰাপাৰা স্কুল, গংগৰাপাৰা প্ৰাথমিক বিদ্যালয়। কামেৰীমুৰা বজাৰ, এইখন শুকুৰবাৰ বজাৰ হয়। আৰু মালাং তিনিআলিৰ পৰা হয় ইয়াত 6 কিলোমিটাৰ দূৰ। আৰু এইটো ৰাস্তাৰে সোমাব লাগিব পশ্চিম ফালে। আৰু এখন পালোঁ দলং, আৰু ইয়াৰ পানীও হৈছে জলপ্ৰপাতৰ পৰা নামি অহা পানী। এইফালে সোমাই যা ভিতৰত। পিছপাৰা ৰাস্তা হয়। এইফালে কম্বল হৈছে না মোৰ এই নদীটো চাওক, জলপ্ৰপাতৰ পানী। আৰু এইফালে চাওক একদম পাহাৰীয়া জেগা এইগিলা।
বাপৰে বাপ বাপ্পা বিস্কুট বিকাৰিলা বহুত আপ আছে দে বাপৰে এইটো আছে আমাৰ সুবত দাদা এইফালে পাহাৰীয়া জেগা আৰু বেছি দূৰ নাই যাই পাম আৰু লাহেকৈ এইটো চাওক এইফালে চাব লগা জেগা একদম আৰু এইফালে চাওক ঘৰ পাহাৰৰ ওপৰত ঘৰ মামা ভাল না খবৰ কি এটা ভিডিঅ' কৰিছে ইউটিউব ভিডিঅ' অঁ মানে আপোনাকো কৰিলোঁ আৰু ভাল খবৰ ভাল চিনি পাই আমাক চিনি পাই মানে আমি আহি থাকোঁ ইফালে আপুনি ক'ত মই বন্দাপাৰা কন্যাপাৰা দে আহিছোঁ দে ভাল চাওক ইফালে আনাৰসৰ বাগান কিমান ভিতৰৰ জেগা হ'লে বহুত ভাল লাগছে আহি চাওক ইফালে ইমান পৰিষ্কাৰ জেগা চাওক ইফালে তামোল বাগান চাওক আৰু ইফালে আনাৰসৰ বাগান আছে আহি পালোঁ আমি মালাং জলপ্ৰপাত আৰু গৈ আছোঁ ওপৰলৈকে জলপ্ৰপাত চাবলৈ চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক স্কিপ নকৰাকৈ চাওক এই মাজু আছে মোৰ লগত মাজু মানে আচল নাম সুবত এনে মাজু বুলি মাতোঁ গাঁৱত চাওক আৰু এই ৰাস্তাবিলাক গোটাই পাকা চবফালে মানে পাকা চাওক আৰু ইফালে অলপ ৰাস্তাটো অলপ বেয়া আছে চাই থাকক ভিডিঅ'টো চাওক কেনেকুৱা পানী বাগৰি আহিছে পাহাৰৰ ওপৰৰ পৰা ওপৰত পানী পৰিছিল চাগে মানে পানী বাগৰি আহিছে আৰু ইয়াতে পিকনিক খোৱা হয় মানুহবিলাক আহিলে চাওক পিকনিক প্লেচটো চাওক আৰু দুটা তাতে জিৰণি ঘৰ হেৰি আছে মানে আসন আছে ইয়াতে বহাৰ চাওক কেনেকুৱা পানী বাগৰি আহিছে এইফালে এটা ঘৰ আছে মানে মামা মামীৰ ঘৰ চাওক এইটো
ইয়াতে পোহাৰ আসন আছে মানে ইয়াতে চিৰণি ল'ব পাৰিব আহিলে গৈ আছোঁ ওপৰলৈকে কেনেকুৱা ৰাস্তা বহুতে আহি পাইছে নিশ্চয় ইয়াত আৰু বহুতে আহি পোৱা নাই যিসকলে আহি পোৱা নাই একবাৰ আহি চাওক জলপ্ৰপাত চাবলৈ চাওক ওপৰলৈকে গৈ আছোঁ এইটো মাজু আমাৰ মানে আচল নাম চুবত আৰু কেনেকুৱা ঠাই চাওক না চাওক মানে ভাগৰ লাগি যায় বহুত চাওক চাওক মানে ভয় লগা ঠাই অকণমান কোনো মানুহ নাই ওচৰত মানে চব দৌৰা দৌৰি কৰি আছে মানুহবিলাক আৰু ইয়াতে আমি মানে দুজনে আছোঁ মানে ইয়াত গৰমতহে মানুহ বেছি হয় আৰু এতিয়া গৰমৰ দিন আহিছে মানুহ হ'ব আৰু ইয়াতে বহুতে গা ধোৱাৰ কাৰণে বহুত মানুহ আহিব ইয়াত চাই থাকক ভিডিঅ'টো ভাগৰ লাগি গ'ল আৰু তললৈ নামি গৈ আছোঁ চাই থাকক ইমান ওপৰৰ পৰা পানী পৰি আছে মানে কেনেকৈ বুজাওঁ মানে ভাষা বিচাৰি পোৱা নাই চাওক মানে ক'ৰ পৰা ইমান পানী আহিছে ওপৰৰ পৰা আৰু চব ভৈয়ামলৈকে নামি যায় চাই থাকক চাওক চাওক কি সুন্দৰ জায়গা একদম চাওক এনেকুৱা পানী আহিছে চাওক ইমান জোৰত পানী পৰিছে চাওক দোস্ত আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক মোৰ চেনেলটো
আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ ইমানেই আছিল। বাই বাই।